খুব টাং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে বহুদিনৰ মূৰত আজি আপোনালোকৰ বাবে চাটনিৰ ৰেচিপি এটা লৈ আহিছোঁ আজি মই নুনিৰ চাটনিৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তেনেহ'লে পলম নকৰি নুনিৰ চাটনি মই কেনেদৰে বনাওঁ চাওঁ আহক এতিয়া মই নুনি ছিঙি লওঁ নুনিবিলাক গছত কেনেধৰণে লাগি আছে দেখিছেনে বাৰু আপোনালোকে নুনিখিনি ভাল ধৰণে ধুই কৰি লৈ লৈছোঁ আৰু এটা কথা নুনি যেতিয়া মই ছিঙিছিলোঁ তাৰ এদিনৰ পাছতহে মই নুনিৰ চাটনিটো বনাইছোঁ এয়া দেখিছে নহয় আপোনালোকে নুনিখিনি ছিঙি আনি থৈ দিয়াৰ কাৰণে পকা দৰে হৈ গ'ল যেতিয়া মই ছিঙিছিলোঁ তেতিয়া বহুখিনিয়ে কেঁচা আছিলে নুনিৰ চাটনিৰ কাৰণে মই লৈছোঁ জলকীয়া আৰু লৈছোঁ নহৰু এইখিনি কুমলীয়া নহৰু হয় আৰু লৈছোঁ আদা এইখিনিও কুমলীয়া আদাই হয় আৰু লৈছোঁ ধনিয়া এইখিনিয়ে হৈছে চাটনিৰ সামগ্ৰীখিনি তেনেহ'লে মই চাটনিটো বনাবলৈ আৰম্ভ কৰোঁ আহক প্ৰথমতে মই নুনিখিনি এটা মিক্সি বাতিত লৈ গুড়ি কৰি ল'লোঁ নুনিৰ পেষ্টখিনি এতিয়া এটা চিচা বাউলত ঢালি লৈছোঁ এতিয়া একেটা মিক্সি বাতিতে ধনিয়া আৰু পুদিনাখিনি এটা পেষ্ট বনাই ল'ম ধনিয়া আৰু পুদিনাখিনি পেষ্ট বনোৱা হৈ গৈছে এতিয়া মই এইখিনি নুনিখিনিৰ লগতে এড কৰি দিম এতিয়া আকৌ একেটা মিক্সি বাতিতে জলকীয়া নহৰু আৰু আদাখিনি এটা পেষ্ট বনাই ল'ম আদা নহৰু জলকীয়া পেষ্টখিনিও ইয়াতে মই এড কৰি দিছোঁ এতিয়া জোখমতে অলপমান নিমখ লৈছোঁ আৰু এইখিনি মই গোটেই মিহলাই ল'ম তাৰ পাছতেই চাটনিখিনি খাব পৰা হৈ যাব তেনেহ'লে চাওঁ আহক মই বনোৱা চাটনিটোৰ ফাইনেল লুক